সকলোকে স্বাগতম জনাইছোঁ এনে এটা ভিডিঅ'লৈ। বহুত দিনৰ পৰা আজি দেওবাৰ আৰু কালিলৈ সোমবাৰ, কালিলৈ শংকৰদেৱৰ তিথি, কলেজ দুদিনকৈ বন্ধ পাইছোঁ। বহুত ভাল লাগিছে আৰু এইকেইদিন পূৰা সুস্থ হৈ গ'লোঁ, জ্বৰৰ পৰা মুক্ত হৈ গ'লোঁ। ভাবিলোঁ আজি দেওবাৰ পাইছোঁ যেতিয়া অলপ এটা ভিডিঅ' দিওঁ, আপোনালোকৰ লগত কথা অলপ পাতোঁ। তেনেকৈতো কলেজ যোৱা নাই বাৰু, যি কি নহওক ৰ'ব বস্তু এটা চাই লওঁ। আজি মানে বতৰটো বৰ ধুনীয়া কৰিছে দেই। বতাহ মাৰি আছে, চিপ চিপকৈ বৰষুণ দি আছে, ৰ'দো নাই। বৰ ধুনীয়া লাগিছে আজি বতৰটো। আৰু মই এনেই অলপ আৰু ওলাই আহিছোঁ, কিমাননো ঘৰতে সোমাই থাকোঁ। চাওক কিমান ধুনীয়া লাগিছে আজি, ধুনীয়া কৰিছে আজি বতৰটো। ঘৰতে সোমাই আছিলোঁ, এতিয়া অলপ ওলাই আহিছোঁ। আমাৰ ছাগলীখিনি চাওক, সেইজনী আৰু এই দুটা, সেই মাক জীয়েক। কুকুৰা কামত ধৰক গ'ল যা। আমাৰ ইয়াৰ এনভাইৰনমেণ্টটো বৰ ধুনীয়া আছে, নেচাৰটো। বৰষুণ চিপ চিপকৈ দি আছে, বৰ ধুনীয়া লাগিছে। সেইবোৰ ৰোৱা বন চব ডাঙৰ হৈ গ'ল। আৰু আমাৰ ইয়ালৈ থিয়েটাৰ এখন আহি আছে, নটসহ্য থিয়েটাৰ, 20-21-22 ছেপ্টেম্বৰনি। চাবলৈ যাব লাগিব। থিয়েটাৰ বুলি ক'লে মোৰ বৰ ধুনীয়া লাগে, মজা লাগে। থিয়েটাৰ চাওঁৱেই আৰু তেনেকৈ নাই আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, এনেই নাই দিয়া বহুত দিন ভিডিঅ', সেয়াই এটা দি দিলোঁ আৰু। বাই বাই।